নমস্কাৰ ৰঞ্জনছ কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম বিৰাটেই স্পেচিয়েল আৰু বেলেগ ধৰণৰ এটা ৰেচিপি, যোনটো হৈছে আনাৰসৰ চাটনি। বিৰাটেই টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আনাৰসৰ চাটনি বনাবৰ কাৰণে লগা সামগ্ৰীসমূহ হৈছে 1 বাটি আনাৰস, 2টা তেজপাত, অলপ বগা আৰু কলা সৰিয়হ, অলপ মিঠাই বা গুড়, আৰু লৈছোঁ নৰসিংহৰ পাত অলপ, আৰু লাগিব কলা নিমখ, আৰু লাল মিৰ্চ আধা চামুচ হালধি। এতিয়া গেছত এটা কেৰাহী বহাই দিছোঁ, তাত 2 চামুচমান তেল দি দিম। তাত দি দিম কলা আৰু বগা সৰিয়হ অলপ, তাৰপিছত দিম 2টা তেজপাত, তাৰপিছত দিম জলকীয়া, এতিয়া দি দিম নৰসিংহৰ পাত, নৰসিংহৰ পাত ভাজি হৈ গৈছে। এতিয়া দি দিম অলপ হালধি, তাৰপিছত দিম এই 1 বাটি গোটেইখিনি আনাৰস। এতিয়া দিম প্ৰয়োজন অনুসৰি অলপ কলা নিমখ, ইয়াক ঢাকি পেলাই সিজাম অলপ টাইম। ল' ফ্লেমত 5 মিনিটমান সিজালোঁ। এতিয়া খুলি পেলাই চাওঁ। অলপ সিজিছে। এতিয়া ইয়াত দি দিম প্ৰয়োজন অনুসৰি গুড় বা মিঠাই। গুড়ৰ জেগাত আপোনালোকে চেনিও এড কৰিব পাৰে। কিমান মিঠা বা টেঙা আছে সেইটো হিচাপে আপোনালোকে নিজৰ পৰিমাণ হিচাপে এড কৰিব। এতিয়া তাৰপিছত দি দিম অলপ লাল মিৰ্চ, দি পেলাই লাৰি পেলাই অলপ টাইম 5 মিনিটমান ল' ফ্লেমত ঢাকি পেলাই সিজাম। 5 মিনিটমান হৈ গ'ল। এতিয়া উলিয়াই পেলাই চাওঁ কেনেকুৱা হৈছে। ৱাও, বিৰাটেই সোৱাদ ভৰা হৈছে। এতিয়া এটা বাটিত উলিয়াই লওঁ, ছাৰ্ভ কৰি লওঁ গেছৰ ফ্লেমটো অফ কৰি। চাওকচোন, কালাৰো ইমান ধুনীয়া হৈছে। ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে মোৰ এই ৰেচিপিটো ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। নেক্সট ৰেচিপিত লগ পাম, তেতিয়ালৈকে বাই বাই।